হাই এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে আবেলি 4টা আৰু এতিয়া মই আৰু মোৰ বাইদেউ মোৰ জা আৰু মই ওচৰৰে পাৰ্লাৰ এখনলৈ যাবলৈ ওলাইছোঁ মানে খোজকাঢ়ি এতিয়া গৈ আছোঁ ওচৰতে কাৰণে খোজকাঢ়িয়ে ওলাইছোঁ দুইজনী। কিন্তু এইফালে দেখিছেনে পুৰা বতৰ কলা কৰি আনিছে আৰু বহুত জোৰকৈ বতাহ মাৰিছে আৰু ইমান জোৰকৈ বতাহ মাৰিছে যে ভাবিছিলোঁ দুইজনী উভতি যাওঁ নেকি, কিন্তু আকৌ ভাবিলোঁ ইমান দূৰ আহিলোঁ যেতিয়া খোজকাঢ়ি গৈ থাকোঁ। বহুত জোৰকৈ বতাহ মাৰিছে আৰু বহুত জোৰ বৰষুণো দিব চাগে এতিয়া। আৰু এয়া আহি মেইন ৰাস্তা পালোহি। আচলতে আগবেলা সময়ত বহুত গৰমো পৰিছিলে, সেইকাৰণে এতিয়া অলপ খোজকাঢ়ি ওলাই আহি ভালো লাগিছে আৰু কেতিয়াবা এনেকৈ খোজকাঢ়ি ওলাই আহিলে মনটো ভাল লাগে। এতিয়া দুইজনী খোজকাঢ়ি মেইন ৰাস্তাৰ কাষে গৈ আছোঁ আৰু ইফালে ইমানকৈ কলা কৰি আনিছে। অলপ বৰষুণো দিব ধৰিছে, সেইকাৰণে ছাতিটো মেলি ল'লোঁ। বহুত জোৰকৈ দিব চাগে বৰষুণজাক দিয়াৰ আগতে গৈ পালোগৈ হয় আৰু খোজকাঢ়ি গৈ আছোঁ। আৰু এইফালে দেখিছেনে পুৰা ধাৰাসাৰে বৰষুণ আহিলে, কোনোমতে বাচিলোঁ বৰষুণজাকৰ পৰা। বৰষুণজাক অহাৰ আগে আমি পাৰ্লাৰত সোমালোগৈ। এতিয়া পাৰ্লাৰত বহি আছোঁ আৰু এফালে বাইদেৱে চুলি কাটি আছে আৰু এইফালে বাহিৰত বহুত জোৰ বৰষুণ। আৰু এতিয়া সন্ধিয়া 5টা বাজিব হ'ল, বৰষুণ এৰাই নাই। আমি ঘৰলৈ যাবলৈ ৰৈ আছোঁ কিন্তু যাব পৰা নাই। আৰু এয়া এতিয়া বাজিছে 6টা, বৰষুণজাক এৰা নামি নল'লে, ৰৈ আন্ধাৰ হৈ গ'ল। সেইকাৰণে শেষত বৌৱে দাদাক ফোন কৰি মাতি পঠিয়াবলগীয়া হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু ঘৰ আহি পালোহি। ইমনক থৈ গৈছিলোঁ, ভাবিছোঁ আমনি কৰিব, কিন্তু তাৰ খবৰে নাই। এইফালে বায়েকে ড্ৰেছিং আইনা চাফা কৰিছে আৰু ই পুৰা বায়েকক ডিষ্টাৰ্ব দি আছে। আৰু এইটো হৈছে কালিৰ ভিডিঅ'। ইমনে কিবা কথা এটা হাঁহি আছিল, মৰম লাগিলে কাৰণে ভিডিঅ'টো কৰি থলোঁ, আপোনালোককো দেখালোঁ। আৰু আজি ভিডিঅ'টো একেবাৰে সৰু, ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে জনাব।